আজি মই যাব ওলাইছোঁ আপোনাক বৰখাপাৰা ষ্টেডিয়াম। বৰ্তমান মই এনেদৰে ওলাইছোঁ, মোৰ লগত আৰু যাব প্ৰাণজিত যাব, নৱ যাব। যিহেতু আজি ভিডিঅ'টো ভয়ংকৰ হ'ব, বলক চাওঁ। এনেদৰে যাই আছোঁ ষ্টেডিয়াম, বৰখাপাৰা ষ্টেডিয়াম। অলপ গ'লে পাই যাম ষ্টেডিয়াম। পাই গ'লোঁ মই, যিহেতু ষ্টেডিয়ামৰ গেট, অৰ্থাৎ এইটোৱে হৈছে গেট। অৰ্থাৎ ইয়াত পৰাই মই অলপ ভিতৰত সোমাম। আপোনালোকক যিহেতু এটা দাদা আছে, মই মোৰ দাদা চিনাকি আছে, সেই হেৰিত মই সোমাব লাগিব, যিহেতু ইয়াত পাৰ্মিশ্যন নাই সোমোৱাৰ কাৰণে। বলক চাওঁ গেট, চাওক এইটোৱে হৈছে গেট। এতিয়া মই ইয়াতে বৰ্তমান সোমাম, যিহেতু ইয়াতে পাৰ্মিশ্যন ল'ব লাগিব। গেট নং 2 চাওক, অৰ্থাৎ মই এনেদৰে সোমাব লাগিব, 2 নম্বৰ গেটেদি সোমাম। চাওক এনেদৰে মই দাদাৰ পাৰ্মিশ্যনত আমি এনেদৰে সোমাই আহিলোঁ। অৰ্থাৎ যিহেতু ইয়াত কাকো মানে পাৰ্মিশ্যন নোহোৱাকৈ কাকো সোমাব নিদিয়ে, অৰ্থাৎ নিদিয়ে আৰু ইয়াত ইয়াৰ দাদাৰ লগত মানে দাদাৰ চিনাকিৰ কাৰণে আমি এনেদৰে সোমাব পাৰিলোঁ। চাওক এইখন ফিল্ডত আপোনাক আখাৰাসমূহ ইয়াতে কৰা হয়, চব মানে আখাৰা ইয়াতে কৰা হয় সেইখন ফিল্ডত। অৰ্থাৎ মেইন ফিল্ডখন যিহেতু অলপ দূৰত আছে এইখন, তাৰ মই গেট পোৱা নাই, অৰ্থাৎ গেট পাম। বলক চাওঁ। আপুনি এনেদৰে আহি পাই যাব শিৱ মন্দিৰ। ৰাস্তাৰ কাষতে এনেদৰে এটা শিৱ মন্দিৰ আছে, যিহেতু গেটত ষ্টেডিয়ামত নোসোমাওঁতে আপুনি পাই যাব শিৱ মন্দিৰ। বলক চাওঁ। এনেদৰে আহি পাই গ'লোঁ ফাইনেলি গেট, অৰ্থাৎ দি মই সোমাম। এয়া চাওক এনেদৰে মই সোমাইছোঁ চিৰি, অৰ্থাৎ মেইন ফিল্ডখন পাম। এয়া চাওক এইটোৱে হৈছে গেট। এয়া চাওক এয়া পাই গ'লোঁ ফিল্ড। এইখনে হৈছে বৰখাপাৰা ষ্টেডিয়াম। অৰ্থাৎ ইয়াতে আমাৰ অসমৰ গৌৰৱ, অৰ্থাৎ বিহু গিনিজ বুকত নামভৰ্তি হৈছিল। এয়া চাওক এইখন ফিল্ডতে, এইখনে হৈছে বৰখাপাৰা ষ্টেডিয়াম। ইয়াত বহুত ডাঙৰ ডাঙৰ খেল হৈ গৈছে অলৰেডি। চাওক যিহেতু মই খেলত আহিব পৰা নাই। এয়া চাওক কি সুন্দৰ লাগে ফিল্ডখন, আপোনালোকক দেখাইছোঁ। এইখনে হৈছে বৰখাপাৰা ষ্টেডিয়াম। মই এনেদৰে ওলাই আহিলোঁ, আপোনালোকক দেখাইছোঁ যে মই ওলাই আহিলোঁ। এইটোৱে হৈছে গেট, অৰ্থাৎ বাহিৰত ওলাই যোৱা